নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ এটি সৰু ভিডিঅ' লৈ আহিছোঁ আৰু মই প্ৰথম এইটো মোৰ ভিডিঅ' ইউটিউবত দিয়া, সেইকাৰণে মোৰ ভুলো হ'ব পাৰে, আপোনালোকে মোক ক্ষমা কৰিব। আৰু মই ঘৰতে থাকোঁ, সেইকাৰণে মই ভাবিছোঁ যে মই মেখেলা এখন চিলাই কৰিছোঁ আৰু সেই মেখেলাখনৰ ফুলটো আপোনালোকক দেখাম কেনেকুৱা হৈছে আৰু আপোনালোকেও চেষ্টা কৰি চাব। আৰু আজিকালি সকলোৱে পাৰেই বাৰু, হ'লেও মই দিছোঁ, আপোনালোকে চাবচোন বাৰু কেনেকুৱা হৈছে। আৰু মই এয়া ষ্টাৰ্ট কৰিম এতিয়া, আপোনালোকক দেখাম বাৰু দেই। দেখিছে নহয়, মই এইটো প্ৰথম এটা লৈছোঁ এটকীয়া কইনছ, আৰু এই কইনছটো মই এতিয়া কি কৰিম, তাৰ তলত দি ল'ম। আৰু এইটো দেখিছে, মই ইয়াত দি লৈছোঁ আৰু পেন এটাই সৰুকৈ অকণমানকৈ আঁচ এটা পাৰি লৈছোঁ, হৈ গ'ল। আৰু এতিয়া মই ল'ম এইটো ফ্ৰেমটো, এই ফ্ৰেমটো লৈছোঁ। মই যিহেতুকে আগে পিছে ভিডিঅ' বনোৱা নাই, সেইকাৰণে মোৰ অলপ লেজি হৈছে, চ' আপোনালোকে বেয়া নাপাব। আগলৈ মই দিবলৈ হ'লে মই ফাষ্ট কৰিব চাম বাৰু, বেয়া নাপাব। মই এখন কৰিয়ে আছিলোঁ, সেইটো কাৰণে ভাবিলোঁ যে যিহেতু ঘৰত মই এনেই থাকোঁ, সেই এনেই থকা টাইমটোত মই কিনো কৰিম, সেইকাৰণে মই ভাবিলোঁ কথা পাতিবলৈও মানুহ নাই, মই ভাবিলোঁ সেইটো কাৰণে মই ভিডিঅ'কে বনাওঁচোন বাৰু। চ' মই বেজীটো তলৰ পৰাকৈ আনিছোঁ, আনি উলিয়াইছোঁ, আকৌ এনেকৈ দিছোঁ। মই আপোনালোকৰ নিজৰ কথা কেইডাল দিয়ে, আৰু মই বিশেষকৈ গোটেই মেখেলাখনতেই মই এনেকৈ আঁচ 9ডাল দিছোঁ। ঘন কৰিবলৈ মন কৰিলে আপোনালোকৰ কথা ঘন কৰিব পাৰে, আৰু মই এনেকৈ 9ডাল দিম। দেৰি হৈছে বাৰু, মোৰ ইমান মোৰ অভ্যাসো নাই বাৰু দেই, মই এইবিলাক চিলাই তিলাই ইমান কৰিব নাজানো বাৰু। মই বিয়া পতাৰ পাছতহে মই শিকিছোঁ, আৰু মোৰ শাহু মায়ে মোক শিকাইছে বাৰু দেই। এযোৰ কাপোৰ কৰি মই পিন্ধিলোঁ বাৰু, আৰু এতিয়া এখন মেখেলা এখনো কৰি আছোঁ। ইমান ফাষ্ট কৰিব নোৱাৰোঁ বাৰু, লাহে লাহে কৰিব চেষ্টা কৰোঁ। এনেকৈ কৰি যাব। আপোনালোকে জানেই চাগে ফুলটো কৰিব সকলোৱেই, কিন্তু হ'লেও মই দেখাইছোঁ আৰু। এতিয়া দেখিছে, মই মাজৰ এই ফুটা এটা আছিলে, সেই ফুটাটোৱেদি উলিয়াই আনিছোঁ, উলিয়াই আনি দুডাল সোমোৱাই দিছোঁ, তাৰপৰা আকৌ দুডাল সোমোৱাইছোঁ, আকৌ দুডাল সোমোৱাইছোঁ। ইজি, বেছি টান নহয়, আপোনালোক সকলোৱে পাৰিবই, আৰু সকলোৱে পাৰেই চাগে দেই, মইহে চাগে নতুনকৈ শিকিছোঁ। ধুনীয়া কৰিলে ভাল লাগে, ঘৰত যিহেতুকে এনেই থাকোঁ, সেই আজৰি সময়কণত আৰু এইবিলাককে কৰোঁ মই। আপোনালোকৰ মাজলৈও আগবঢ়াইছোঁ। আৰু মোৰ ভিডিঅ'ত আজি এইখিনিয়ে আছিলে বাৰু, যিহেতু নতুন মই আগলৈ দিবলৈ বাৰু চেষ্টা কৰিম আৰু ভিডিঅ', আৰু আশা কৰিছোঁ সকলোৱে যাতে মোৰ ভিডিঅ'টো চাই স্কিপ নকৰি। এয়া দেখিছে লাষ্টলৈ কিমান ফুলপাহ ধুনীয়া হৈ উঠিছে, আৰু আপোনালোক সকলোৱে ট্ৰাই কৰিব এবাৰ। আৰু মোৰ ভিডিঅ'লৈ যিসকলে নতুনকৈ আহিছে,
আশা ৰাখিছোঁ মই সকলোখিনিয়ে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু মোৰ স্কিপ নকৰাকৈ ভিডিঅ'টো চাব আৰু মোৰ কিবা যদি ভুল হৈছে সকলোখিনি আপোনালোকে ক্ষমা কৰিব আশা ৰাখিছোঁ আগলৈ মই নতুন নতুন ভিডিঅ' দিম আৰু আপোনালোকে চাব বুলি মোৰ আশা থাকিল ধন্যবাদ